Hello everyone. আজি বহুদিনৰ মূৰত এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আমাৰ চেনেলটো প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে ভিডিঅ'বোৰ ভাল পাইছে তেন্তে কমেণ্ট কৰি নিশ্চয় জনাব। আজি মই বনাম চকলেট মিল্কশ্বেক। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। চকলেট মিল্কশ্বেক বনাবৰ বাবে প্ৰথমে মই এনেদৰে ডাৰ্ক চকলেট সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ। তাৰপিছত মই লৈছোঁ 4 to 5 টেবুলস্পুন আমুল ক্ৰীম, কোকো পাউডাৰ, গাখীৰ। মই এই কাপটোৰে 2 কাপ গাখীৰ ব্যৱহাৰ কৰিম। তাৰপিছত ডেক'ৰেশ্যনৰ বাবে আমাক লাগিব চকলেট চিপ্ছ আৰু চকলেট স্প্ৰিংকলছ, আৰু শেষত আমাক লাগিব চেনি। এতিয়া কাটি থোৱা চকলেটখিনিত মই অলপ গাখীৰ দি মাইক্ৰ'ৱেভত 30 ছেকেণ্ডছৰ বাবে গলাই লৈছোঁ। চকলেটখিনি গলাই লোৱাৰ পিছত চকলেটখিনিৰ এনেকুৱা এটা কনচিষ্টেঞ্চি হৈ যাব। তাৰপিছত এটা মিক্সাৰ জাৰত মই 2 কাপ গাখীৰ দিছোঁ। গলাই থোৱা চকলেট মই ইয়াত অলপহে ব্যৱহাৰ কৰিছোঁ আৰু অলপ মই ডেক'ৰেশ্যনৰ বাবে থৈছোঁ। এতিয়া ইয়াত মই ক্ৰীমখিনি যোগ কৰি দিছোঁ আৰু মই 2 চামুচ কোকো পাউডাৰ ব্যৱহাৰ কৰিছোঁ। এতিয়া মই গোটেইখিনি মিক্সিত মিক্স কৰি লৈছোঁ। তাৰপিছত মই 3 চামুচ চেনি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুসৰি ব্যৱহাৰ কৰিব পাৰিব। এতিয়া আকৌ এবাৰ গোটেইখিনি মিক্স কৰি ল'ম। এয়া আমাৰ চকলেট মিল্কশ্বেক ৰেডি হৈ গ'ল। এতিয়া মই আইনাৰ গ্লাছত গলাই থোৱা চকলেট অলপ দি তাতে শ্বেকখিনি দিছোঁ। তাৰপিছত মিল্কশ্বেকখিনি মিক্স কৰোঁতে ওপৰত যিখিনি ফেন উঠিছিল সেইখিনি এতিয়া গ্লাছটোত এনেদৰে সজাই দিম। এতিয়া ওপৰত গলাই থোৱা চকলেট চিপ্ছ আৰু স্প্ৰিংকলছ দি সজাই লৈছোঁ।